সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম। Hello viewers, good morning. লগতে মই পাহাৰি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো পাহাৰি 6 PM অন্য এটি ভিডিঅ লৈ। আৰু আজি হৈছে কাতি বিহু আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈ তথা অসমবাসী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আপোনালোক সুখে থাকক, শান্তিৰে থাকক, মিলা প্ৰীতিৰে থাকক তাৰে কামনা কৰিলো। আৰু আজি যেহেতু আমাৰ অসমীয়া জাতীয় উৎসৱ সেইটো কাৰণে এজনী অসমীয়া নাৰী তথা বোৱাৰী হিচাপে আজি পৰিধান কৰিছোঁ মেখেলা চাদৰ আৰু অকণমান ষ্টাইলো কৰি আছোঁ আজি। তাৰপিছত ষ্টাইল কৰিমেই আৰু আজি যিহেতু আমাৰ বিহু হয় নহয়, সেইকাৰণে অসমীয়া সাজপাৰৰ লগত অকণমান ষ্টাইলটো কৰিবই লাগিব। বাৰু যি কি নহওক, এতিয়া সময় ৰাতিপুৱাৰ 7:30 বাজিছে। আজি সোনকালে উঠিলোঁ আৰু সোনকালে সকলো কাম বন কৰি আজৰি হৈ গ'লোঁ, কিন্তু এতিয়া বাকী আছে অকল ফুচুক গা ধুৱাবলৈ। চাহ তাহো খালোঁ। এতিয়া অৱশ্যে তাক মই গাটো ধুৱাই লওঁগৈ, তাৰ আগত ভাবিলোঁ মই আপোনালোকৰ লগত দুআষাৰ এনেই অকণমান কথা পাতি যাওঁ। সেই কেমেৰাটো অন কৰিলোঁ আৰু ব্লগটো ষ্টাৰ্টেই কৰি দিলোঁ আজি। আৰু এতিয়া তেন্তে মই ফুচুক গা পা ধুৱাই আজৰি কৰাই লওঁগৈ, কিন্তু তাৰ আগত আপোনালোকক কৈ দিছোঁ, যদি আপোনালোক কোনোবা মোৰ চেনেলটোৰ নতুন ভিউৱাৰ্ছ হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যিসকলে মোৰ ভিডিঅ'টো আজি চাই আছে সেইসকলে প্লিজ মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনে লাগিল। ঠিক আছে তেন্তে মই এতিয়া তাক গা পা ধুৱাই লওঁগৈ, তাৰপিছত লগ পাম। কিন্তু আপোনালোক আঁতৰি যাব নালাগে, মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' এড কৰি দিছোঁ যোৱাকালিৰ, আপোনালোকে চাই লওকচোন বাৰু। মই আকৌ লগ পাম আপোনালোকক। এইফালে আমাৰ ভণ্টিয়ে চিৰা যাই আছে, এইফালে চাই দিয়া আকৌ। আৰু এইফালে চাউল পিঠাৰ কাৰণে, আৰু এইফালে তিল হৈ গ'ল ভজা পিঠাৰ কাৰণে। আৰু এইফালে মই পিঠাগুড়ি খুন্দি আছোঁ। এইফালে ছাইডতে ভণ্টিও বহি আছে, কিন্তু তাই ওলোৱা নাই। এইফালে মই এতিয়া চালিব লৈছোঁ। আৰু এইফালে বস্তুবোৰ ৰেডি কৰি দিলোঁ পিঠা বনাবৰ কাৰণে। গুড় কাটি ল'লোঁ, তাৰপিছত এইফালে মোৰ খুন্দা পিঠাগুড়িখিনি আৰু এইখিনি তিল যে ভাজি থৈছিলোঁ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু বাকী থকা সেইখিনি মই ফেচ পেকৰ কাৰণে এটাত ডিব্বাত ভৰাই থৈ দিছোঁ। আৰু এইফালে মই পিঠা বনাবলৈ ষ্টাৰ্ট কৰিলোৱেই। ভালকৈ বনাব নাজানো, তথাপিও চেষ্টা কৰি আছোঁ আৰু চেষ্টা খাদ্য যিহেতু একোৱেই নহয়, সেইটো কাৰণে এনেই বনাইছোঁ আৰু বিহু বুলিয়ে কেইটামান। যিহেতু বিহু আমাৰ জাতীয় উৎসৱ সেইকাৰণে পালন কৰিবই লাগিব যেনেকুৱা পৰিস্থিতিয়ে নহওক লাগে। ঘৰতে খাবলৈ কেইটামান পিঠা বনালোঁ, তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পিঠাকেইটা কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ লাহে লাহে জনাই নজনাই পিঠা বনাই আছোঁ আৰু। দেখিছা নহয়। আৰু এইফালে তেল পিঠা কেইটামানো বনাইছোঁ গুড়ৰ। বিহু বুলি নিয়মতে কেইটামান বনাইছোঁ আৰু এনেকৈয়ে। কি কৈছা? ম'ম' খাইছা? ম'ম' খাইছা? তুমি ক'ত শুই আছা কৈ দিয়া, মাক ক'ত শুই আছো কৈ দিয়া, কৈ দিয়া এইপিনে মই ক'ত শুই আছো। ম'ম'টো দেখাই দিয়া, ক'ত ম'ম' আছে দেখাই দিয়া।
এইটো মমটো এইটো ৰ'বা এইটো সৰু হৈ গ'ল মমত খাই খাই না ওচৰলৈ লগত নহ'ব নহয় না এই আমাৰ ফুটো এইটো এনাই নহয় নহয় Hey guys, এতিয়া আমাৰ ফুচু গা পা ধুৱাই আজৰি কৰালোঁ কিন্তু এইটো এতিয়া আইতাকৰ ওচৰলৈ গুচি গৈছে তাৰপিছত সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগতে অকণমান কথা পাতোঁ যিহেতু ব্লগটো ষ্টাৰ্ট কৰি লৈ মাজে মাজে দুআষাৰ কথা নাপাতিলে বেয়া লাগিব নহয় ন সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতে অকণমান কথা পাতোঁ আৰু সেইকাৰণে আকৌ আহি গ'লোঁ কথা পাতিবলৈ আৰু এতিয়া অৱশ্যে সময় 10টা বাজি গ'ল 10 বাজি গ'ল মানে আনকালেতো আমি ইমান সময় ভাত পানী খাই আজৰি হয়েই কিন্তু আজি ভাত নেখাওঁ আজি খাম চিৰা দৈ জলপান খাম বিহুত আমি জলপানেই খাওঁ এনেকৈ আৰু দিনত আজি ভাত নেখাওঁ একেবাৰে সন্ধিয়াহে খাম প্ৰসাদ দি কৰি আজৰি কৰি খাম আৰু সেইকাৰণে এতিয়া ৰাতিপুৱা কেইটামান সকলোৱে জলপান খাওঁ বুলি ভাবিছোঁ জলপান খাম কিন্তু তাৰ আগত মই আপোনালোকক এটা বস্তু দেখাওঁগৈ বলকচোন চাই ল'ম বস্তুটোনো কি হয় আৰু বস্তুটো হৈছে এইটো এয়া হৈছে আমাৰ তুলসী ভেটি ৰ'ব মই আপোনালোকক বেক কেমেৰা কৰি ভালকৈ দেখাম এনেকৈ দেখাই দিছোঁ এইটো আজি আমাৰ তুলসী ভেটি এইটো জানেনে মই যোৱাবাৰ নহয় তাৰ আগবাৰ ৰুইছিলোঁ আচলতে এইটো আমাৰ ভেটি প্ৰথমে নাছিলে দেই তুলসী ভেটি প্ৰথমতে আছিলে আমাৰ এই গছজোপা দেখিছেনে দেৱদাৰু গছজোপাৰ তলত আছিলে তাৰপিছত সেইটো মৰি গ'ল এদিন তাৰপিছত তেতিয়া সেইটো বছৰতে মই এক্সট্ৰাকৈ এটা পুলি আনি তাতে ৰুই দিছিলোঁ তাতেও এটা ৰুইছিলোঁ ইয়াতো এটা ৰুইছিলোঁ তাৰপিছত সেইটো যিহেতু মৰি গ'ল সেইকাৰণে ইয়াৰ পৰা সেইটো নুঠালোঁ আৰু ইয়াতে বাঢ়িছে যেতিয়া ইয়াতে এনেকৈ ৰুই দিলোঁ তাৰপিছত এতিয়া ইয়াতে ধূপ ধূনা জ্বলাওঁ ৰাতিপুৱা আমি আজি মানে কাতি বিহু বুলিয়ে যে আজি তুলসী তলত ধূপ ধূনা দিছোঁ সেইটো নহয় আমি সদায় ধূপ ধূনা দিওঁ ইয়াত আৰু দিবও লাগে বুলি কয় ইমান নিয়ম নীতি নাজানো বাৰু তথাপিও যিখিনি জানো সেয়াই পালন কৰি যাওঁ ইয়াত ধূপ ধূনা দিওঁ আৰু সেইকাৰণে আজি দেখাই দিলোঁ আজি অৱশ্যে এটা বস্তু চেঞ্জ কৰিলোঁ এইটো দেখিছেনে ওখকৈ যে দি থোৱা আছে ঢাপটো সেইটো আচলতে আমাৰ ফিল্টাৰৰ কি ক'ম ষ্টেণ্ড টাইপৰ যে এইখিনি থাকে যে তেনেকুৱা ৰাতিপুৱা আমাৰ মিষ্টাৰে আজি মুচি কাচি এনেকুৱা ধুনীয়া কৰি থৈছে আৰু সেইটো কথা বাৰু পিছত ক'ম কেনেকৈ কি হয় মই ফিল্টাৰটো দেখালেহে আপোনালোকক ক'ব পাৰিম এতিয়া সেইটো বস্তুৱে এনেকৈ মিষ্টাৰে ধুনীয়া কৰি দি দিলে আৰু আজি ইয়াতে জ্বলাব লাগিব চাকি প্ৰসাদ দিব লাগিব আৰু সকলোৱে জানে তুলসী তলত কেনেকৈ কি কৰে সেইটো কাৰণে কিনো কৈ থাকিম দেখাই যাম আৰু কিছু মুহূৰ্ত আপোনালোকক তোকে দেখাম বুলি কৈছিলোঁ বেলেগ একো বস্তু নহয় এয়া তুলসী পুলিকে দেখালোঁ মই বেক কেমেৰাকৈ অকণমান ভালকৈ দেখাই দিছোঁ বাৰু ৰ'ব চ' এইটোৱে আছে আজি মই আপোনালোকক দেখাবলগীয়া বস্তুটো কেনেকুৱা লাগিলে জনাবচোন আজি আমাৰ তুলসী ভেটিটো আৰু এইটোকে দেখালোঁ অৱশ্যে আমাৰ 3 বছৰ হ'ল যদিও তুলসী ভেটিটো অকণমান সৰু হৈ আছে কাৰণ আমাৰ আগফালৰ মাটিখিনি মানে অকণমান ভাল নহয় আৰু সেইটো কাৰণে বস্তুবোৰৰ গ্ৰ'থ অহাত অকণমান দেৰি লাগে তথাপিও চলি আছে কাম যেতিয়া আৰু ভালেই আৰু ভালে কুশলে গ'লেই হ'ল আৰু আজি দিনটো সকলোকে কৈছোঁ ভালে কুশলে থাকিব ভালে কুশলে গ'লেই হয় আজি দিনটো আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে এতিয়া অৱশ্যে 10:30 বাজি গ'ল আনকালে যে ইমান সময় পেটৰ ভিতৰৰ বস্তুখিনিয়ে ভাত খাবলৈ পায় আজি মানে একো খাবলৈ পোৱা নাই মোক কৈ আছে দে কিবা এটা খাওঁ ভোক লাগিছে সেইটো কাৰণে ভাবিছোঁ এতিয়া জলপানখিনি ৰেডি কৰি লওঁগৈ আৰু আপোনালোককো দেখাই আছোঁ বাৰু বলক তেন্তে এতিয়া জলপান ৰেডি কৰোঁগৈ আৰু এতিয়া আহি গ'লোঁ জলপান ৰেডি কৰিবলৈ কৰি আছোঁ জলপান ৰেডি আৰু দৈ বুলি কৈছিলোঁ আচলতে চিৰাৰ লগত দৈটো বেছি মানে কৈ থাকোঁতে ভাল লাগে যে চিৰা দৈ কিন্তু আচলতে দৈ নাপালোঁ সেইটো কাৰণে ক্ৰীমকে লৈছোঁ দৈ বুলিয়ে ভাবি আৰু গুড়ৰ লগত এনেকৈ খাম আজি ৰাতিপুৱা সাজ আনকালে ভাত হয় আজি জলপান বিহু বুলি অকণমানি বাতিটো প্ৰথমে দিছোঁ ফুচুৰ কাৰণে বিহু বুলি সি আজি প্ৰথম চিৰা দৈ খাই পাব জনা হোৱা পিছৰ পৰা
মামাম মামাম কোনে খাব আহি আছে দেখিছে চিৰা খাব কাৰণে আইদা পানী আনিছে হাত ধুবলৈ পানী আনিছে আইদাই হাত ধুলে হাত 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 আইদা আনিছে হাত 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 বকবন হে মামাম হৰি হে কৃষ্ণ যাবাহিয়া খোৱা দে বিহু যাবান খোৱা খাই দে খোৱা ভালনে খাবলৈ এইটো খোৱা মামাম খোৱা খাই দিয়া খাই দিয়া ইফালে আকৌ সি পেহীয়েকে চামুচত খোৱা দেখি সি চামুচখনকে লৈ ল'লে তাই কি যে নহয় পোৱালিবিলাক আৰু এইফালে মই নাৰিকল ৰুকিবৰ কাৰণে ফালি লৈছোঁ নাৰিকলটো পানী অৱশ্যে অকণমান ওলাইছিল আৰু অকণমান প্ৰসাদৰ কাৰণে দিম আৰু কেইটামান লাড়ু বনাম বুলি ভাবিছোঁ সেইটো কাৰণে এনে ৰুকিব ষ্টাৰ্ট কৰিম আৰু এতিয়া লাহে লাহে এয়া আমাৰ পাহাৰী বাইদেৱে ৰুকি আছে নাৰিকল গাইজ এতিয়া চাওঁতে চাওঁতে আবেলিয়ে হ'লহি আবেলি মানে 4 বাজি পাৰে হৈ গ'ল এতিয়া তাৰপিছত সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতে অকণমান কথা পাতোঁ এতিয়া আহিব পৰা নাছিলোঁ কাম অকণমান কৰি আছিলোঁ তাৰপিছত আচলতে আজি লাইভ আহিছিলোঁ জানেনে প্ৰথমবাৰৰ কাৰণে লাইভ আহিছিলোঁ ভাল লাগিলে আহি লাইভ আহি আপোনালোকৰ লগত কথা পাতি মই ভবাই নাছিলোঁ কি হ'ল এতিয়া নাযাওঁ সেই ধূপ পাছত জ্বলাম ইয়াক তাত ধূপ জ্বলাব লাগে তাৰমানে ৰাতিপুৱা সদায় কৰে যে এতিয়াও কৈ আছে সেইকাৰণে ৰবা লাইভ আহিলোঁ আৰু খুব ভাল লাগিলে আহি মই ভবাই নাছিলোঁ আপোনালোক আহিব বুলি ইমান মানুহ আহিব কথা পাতিবলৈ খুব ভাল লাগিলে সেইটো কাৰণে ধন্যবাদ জনাইছোঁ আকৌ কেতিয়াবা আহিম আপোনালোক আহিব ভাল লাগিলে বহুত এতিয়া নজনাওঁ অকণ পিছত জ্বলাম আৰু অকণমান পাছত আকৌ ধূপ ধূনা দিব হ'ব আৰু তাৰপিছত দেখাই যাম আপোনালোকক মই আকৌ এতিয়া এই আমাৰ ইয়াত পথাৰ দেখিছেন তাত পথাৰতে অকণমান এগছি মানে চাকি জ্বলাবগৈ লাগিব প্ৰত্যেক বছৰে জ্বলাওঁ নিজৰ নহ'লেও কি হ'ল নিয়ম যিহেতু জ্বলোৱাৰ আৰু সুবিধা পাইছোঁ চবৰ তাতে নাথাকে ঘৰৰ ওচৰত পথাৰ আমাৰ ঘৰৰ ওচৰত পথাৰ আছে সেইটো কাৰণে ভাল লাগে এগছি চাকিও দিব লাগিব প্ৰসাদ দিব আপোনালোকক দেখাই যাম খুচে বহুত আমনি কৰিছে এতিয়া মই আছে তেন্তে আকৌ পিছত লগ পাই আছোঁ আপোনালোকক আৰু এয়া চাকি জ্বলোৱা সময়ত পথাৰৰ চাকি জ্বলোৱা সময়ত আৰু চাকি এগছি দিলোঁ প্ৰাৰ্থনা কৰিলোঁ ভাল লাগে এনেকৈ চাকি এগছি এগৰাকী অসমীয়া বোৱাৰী হিচাপে যিখিনি নিয়ম যিখিনি জানো সেইখিনি পালন কৰিব চেষ্টা কৰিছোঁ ভাল লাগে সেইকাৰণে মই গৌৰৱবোধ কৰোঁ মই যে এগৰাকী অসমীয়া বোৱাৰী আৰু এনেকৈয়ে আজি কাতি বিহু পালন কৰি আছোঁ লাহে লাহে বৰ বেছি ডাঙৰকৈ নহয় সৰুকৈও নহয় যিখিনি নিয়মেৰে পালন কৰিব লাগে ঠিক তেনেদৰে জনাই নজনাই পালন কৰি গৈ আছোঁ প্ৰত্যেক বছৰে এনেকৈ চাকি জ্বলাওঁ ভাল লাগে মোৰ বহুত আৰু এইফালে ফটো একপিও উঠি ল'লোঁ আৰু টাইম আহি গ'ল তুলসী তলত সেৱা কৰাৰ মায়ে বস্তুবিলাক আনি আছে এবাৰ মায়ে দিছে যোৱাবাৰ মই দিছিলোঁ এবাৰ ফুচু আছে যে সি আমনি কৰে সেইটো কাৰণে এবাৰ মায়ে দিলে আৰু এইটো ফুচু প্ৰথম পাইছে মানে জনা হোৱাৰ পৰা ইয়াৰ আগবছৰটো একো জনাই নাছিল এইবছৰ জানিছে দেখিছে সিও ভাল পাইছে সেইকাৰণে আমাৰ সকলোৱে মনটো ভাল লাগিছে যিহেতু সি সকলোৱে মৰমৰ আমাৰ মানে ফুচু হৈছে তাকো তাৰ উৎপাত জ্বলাব লাগে ধূপ দেখিছেনে আইতাই একে হ'লেও মানে কৰি দিছে তাৰ লগতে এনেকৈ অকণমান সেৱা আৰু পাছত নাম গাই সেৱা কৰিলোঁ সেইখিনি দেখুওৱা নহ'ল গোটেইখিনি যিহেতু সেৱা কৰিলোঁ
তাৰপিছত মা এতিয়া গৈছে আগফালে চাকি দিবৰ কাৰণে গেটৰ ওচৰত। আৰু এইটো আমাৰ গৰু এটা আছে আমাৰ ঘৰত, মায়ে তাক সেৱা কৰি দিছে। আৰু এয়া আমাৰ আজি গধূলি দৃশ্য। বহুত দূৰত ঘৰবিলাক আছে যে ভালকৈ ধৰিব নোৱাৰি। মায়ে প্ৰসাদ ঠিক কৰি আছে এতিয়া। আৰু এইফালে ভণ্টিয়ে প্ৰসাদ বিতৰণি কৰি আছে। আৰু আমাৰ এইজন প্ৰভু ঈশ্বৰে প্ৰসাদ গ্ৰহণ কৰিলে ফুচুৱে। A few moments later. আৰু অকণমান পিছত মানে আলহী দুজন আহিছিল ভাড়াঘৰৰে, তেওঁলোকক চাহ দিছিলোঁ আৰু ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ, তাকো আপোনালোকৰ শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো আজি প্লিজ লাইক কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু শেহতীয়াকৈ মোৰ তৰফৰ পৰা পুনৰবাৰ কাতি বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ।